সৰ্বপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আমাৰ যিসকল মিডিয়াৰ মানুহ আছে তেখেত আপোনালোকে তাৰমানে আমাৰ কাৰণে বহুত ভাল কাম কৰি আছে। আমি যেতিয়া আপোনালোকক মাতোঁ বা আপোনালোকৰ দৰকাৰ হয় আপোনালোকক মাতিলে আপোনালোকে আমাক হাত দিয়ে, তাৰ কাৰণে প্ৰথমতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰোঁ। মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ এটা দিন। মই বিগত 13 বছৰমান অল BTR বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যনত মানে এজন মেম্বাৰ হিচাপে কাম কৰি আহিছোঁ। আজি তাৰমানে কিবা এটা কাৰণ হওক বা কিবা এটা হ'ব পাৰে, পাৰ্চনেলি এইটো হ'ব পাৰে, তাৰ কাৰণে মই আজি আমাৰ সংগঠনটো ছুইচ কৰিলোঁ। কাৰণ মই একচুৱেলি আগত অল BTR বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যন কৰিছিলোঁ। 13 বছৰমান কৰিছিলোঁ, 13 বছৰ সময় দিছিলোঁ। মই যিমান কৰিবলৈ পাৰিছোঁ মই চেষ্টা কৰিছোঁ কৰাৰ কাৰণে ৰাইজৰ কাৰণে। মই একচুৱেলি তাতে মই 8 বছৰ আঞ্চলিক প্ৰেচিডেণ্ট আছিলোঁ, পাব্লিচিটি ছেক্ৰেটাৰী আছিলোঁ। 1 বছৰমান মই তাতে মুখ্য উপদেষ্টা হিচাপে আছিলোঁ কোকৰাঝাৰৰ আঞ্চলিক কমিটিৰ। এই ৰিচেণ্টলি আমাৰ মিটিং এটা হৈছিলে, তাত মানে জিলা কমিটিৰ মই প্ৰচাৰ সম্পাদক হিচাপে মই নিযুক্তি তাতে পাইছিলোঁ। তো আজি এই আমাৰ এই অল আছাম বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যন জইন কৰাৰ কাৰণটো হ'ল মোৰ আজি যিহেতু মই অল BTR ফেডাৰেশ্যনৰ পৰা মই ৰিজাইন কৰিছোঁ। মই যিহেতু 13 বছৰ জাতিৰ কাৰণে কাম কৰিলোঁ, মই এইটো ঘৰত বহি মানে মই এইটো সহ্য কৰিব নোৱাৰোঁ যে জাতিৰ কিবা যদি এটা অসুবিধা হয়, জাতিৰ কিবা যদি এটা প্ৰব্লেম হয়, মই যাতে মাতিব নোৱাৰোঁ, এইটো মানে কেতিয়াও মই নিবিচাৰোঁ। মই সদায় মোৰ জাতিৰ কাৰণে মোৰ তাৰমানে মন কান্ধে। মই জাতিৰ কাৰণে কিবা এটা কৰিবলৈ বিচাৰিছোঁ। মই ভাবোঁ যদি মই জাতিৰ কাৰণে মাতিব পাৰোঁ, মই নিজক ধন্য বুলি মনত ৰাখিম। তাৰ কাৰণে মই আজি অল আছাম বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যন জইন কৰিলোঁ। আশা ৰাখিছোঁ বিগত দিনত মই যেনেকুৱা কাম কৰিছোঁ, ঈশ্বৰে যদি আশীৰ্বাদ কৰে, আমাৰ মা দেউতা আমাৰ ডাঙৰ মানুহে যদি মোক ভালকৈ আৰু আশীৰ্বাদ কৰে, মই যিমানখিনি কাম আগত কৰিবলৈ সক্ষম হৈছিলোঁ তাতকৈ বেছি কৰাৰ কাৰণে মই চেষ্টা কৰিম। জাতিৰ কাৰণে মই সময় দিয়াৰ চেষ্টা কৰিম আৰু মই যাতে কিবা এটা ডাঙৰেই হওক কাম এটা কৰিব পাৰোঁ জাতিৰ কাৰণে, যাতে নাম এটা কৰিব পাৰোঁ আমাৰ এই সংগঠনৰ অল আছাম বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যনৰ, তাৰ কাৰণে সদায় মোৰ চেষ্টা থাকিব। আৰু মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আমাৰ অল আছাম বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ আমাৰ সভাপতি সন্মানীয় মহানন্দ দত্ত চৰকাৰ ডাঙৰীয়া আৰু BTR জোনাল কমিটিৰ সন্মানীয় সভাপতি ৰাজীৱ চৰকাৰ ডাঙৰীয়া। মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ যে মোক এই সুযোগটো তেখেতসকলে আগবঢ়াই দিছে জাতিৰ হৈ কাম কৰাৰ কাৰণে, তেখেতসকলৰ এই সংগঠনত কাম কৰাৰ কাৰণে। তাৰ কাৰণে মই চিৰকৃতজ্ঞ। জয় হিন্দ, জয় অসম, জয় বাঙালী, জয়। একচুৱেলি BTR কমিটিৰ পৰা মানে ৰিজাইন দিয়াৰ উদ্দেশ্য বহুতকেইটা আছে। একচুৱেলি মই শুনক, মই তাৰমানে আগত যোনটো সংগঠনত কাম কৰিছোঁ সেইটো সংগঠনৰ বিষয়ত মই সমালোচনা কৰিব বিচৰা নাই। যিহেতু আমাৰ একে সংগঠন, ভাতৃত্ব সংগঠন আমাৰ অসমত যিবিলাক বেংগলী সংগঠন আছে, আমি বেংগলী কমিউনিটিৰ সংগঠন। তো এটা সংগঠন যদি জইন কৰিছোঁ, বিগত যোনটো সংগঠনত কাম কৰি আহিছোঁ তাত কাৰণে তাৰমানে সমালোচনা কৰা তাৰমানে মোৰ ইচ্ছাও নাই। আছিলে কিবা কিবি, তাতে সংগঠনটো বেয়া নহয়। মই ভাবোঁ সংগঠন কেতিয়াও বেয়া নহয়, সংগঠনটো বেয়া কৰে একমাত্ৰ সংগঠনৰ মানুহে। মই আপোনাক সঁচা কথাই ক'লোঁ, এইটো সংগঠনৰ মানুহ কাৰণে মই আজি এই আগৰ সংগঠনটো ত্যাগ কৰিবলৈ বাধ্য হৈছোঁ। এইটোৱে কথা, সংগঠনৰ কোনো প্ৰব্লেম নাই, মানুহত প্ৰব্লেম। মই বিচাৰিছিলোঁ যাতে মই নিষ্ঠাৰে কাম কৰিব পাৰোঁ, বাট আনফৰ্চুনেটলি আই ৱাজ ফেইল্ড। ডেট ইজ ৱাই আই হেভ ডিচাইডেড টু কুইট ডেট অৰ্গেনাইজেশ্যন। মই তাৰ কাৰণে কুইট কৰিছোঁ। সেইটো লৈ আৰু তাৰমানে মই একো বাইট দিবলৈ নিবিচাৰোঁ। আৰু আমি সকলোৱে ভাতৃত্ববোধ বজাই ৰাখিব লাগিব। আমাৰ জাতিৰ অস্তিত্ব ৰখাৰ কাৰণে আমাৰ কাম কৰিব লাগিব। আৰু আমাৰ বাঙালীৰ যি সমস্যা, ফাৰ্ষ্টলি আমাৰ ভোটাৰৰ আধাৰ কাৰ্ডৰ এইবিলাকৰ সমস্যা যাতে আমি মানুহৰ লগত একেলগত সন্মিলিত হৈ পেলাই যাতে কাম কৰিব পাৰোঁ, তাৰ কাৰণে মই সদায় চেষ্টা থাকিব। ধন্যবাদ।